কি ল'ম কি নল'ম আৰু পেলাইছোঁ। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি যাম আমি পাঠশালা, মানে অলপমান ওলাই আহিছোঁ। এতিয়া ক'ত যাম কি কৰোঁ গম নাপাওঁ। আৰু এইফালে আছে আমাৰ খুৰীমা, আৰু আপোনালোকে খুৰীমাক মোৰ ভিডিঅ'ত দেখাই পাই থাকে। ইফালে খুৰীমা আৰু ময়ে মানে পাৰ্টনাৰ আৰু আহি পালোঁ চক, আৰু এতিয়া গাড়ী ৰখি আছোঁ। বাপৰে আজি কিবা হৈছে গাড়ীখনৰ, নাহে আধা ঘণ্টামান হৈছে। তাৰপিছত ফাইনেলি আহি গ'ল দিয়ক গাড়ীখন। বাপৰে বুজি তাৰ পৰা আহিলোঁ বেংকত, মানে খুৰীমাৰ কিবা কাম আছিলে, তো সেইটো কাৰণে আহি গ'লোঁ। ভাগ্যই বেয়া, বেংকত পইচা আছে মানে থ'ব আহিলোঁ, পিছে মেচিনে বেয়া হৈছে, উপায় নাই। তাৰ পৰা ওলাই আহি পেলাই আহিলোঁ এখন মোবাইল দোকানত। মানে আমাৰ বাবুৰ মোবাইলটো টাচ প্লেটো অলপমান বেয়া হৈছিলে, মানে মোবাইলত টাচ মানে ভালকৈ কৰা যোৱা নাছিলে, আৰু ইফালে চাৰ্জো নাখায়, চাৰ্জাৰ পিনটো বেয়া হৈছিলে। তো সেইটো কাৰণে ভাবিলোঁ অলপমান মোবাইলটো দেখাই যাওঁ। তো সেইটো কাৰণে পাঠশালাত আহিলোঁ, আৰু এইখন আছে পাঠশালা এম্বিশ্যনৰ সন্মুখত মানে অলপমান ভিতৰৰ পিনে সোমাই যাব লাগে, বেছি নহয় আৰু। তো তাতে পাব দোকানখন আপোনালোকে। আৰু ইয়াত মানে চবখিনিয়ে ভাল কৰা হয়। মোবাইলৰ যদি ডিছপ্লে খুৱাব লগা হয় বা নতুনকৈ টাচ প্লে খুৱাব লগা হয়, তেতিয়াহ'লে ইয়াতে ঠিক কৰি দিয়ে। আৰু মোবাইলৰ যিকোনো যদি মোবাইলৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে ঠিক কৰি দিয়ে। আৰু মই নিজেও মানে ইয়াতে ভাল কৰি নিছিলোঁ এবাৰ, তো মই ভাল পাইছোঁ। আৰু দাদাজনক সুধিলোঁ যে কিমান টাইম লাগিব, তো দাদাজনে ক'লে কি অলপমান টাইম লাগিব। তো ভাবিলোঁ কি কৰোঁ, তো ভাবিলোঁ আৰু এবাৰ বিশালৰ মাৰ্কেটৰ পৰা আহোঁ। আৰু এইফালে আমি বিশাল মাৰ্কেট আহি পালোঁ, এতিয়া চাওঁ আৰু কি কৰোঁ। গাড়ী চাওঁ ৰ'ব, এতিয়া কি ল'ম কি নল'ম আৰু পেলাইছোঁ। কেনে লাগছি? তো গৈ পেলাই প্ৰথম দেখিলোঁ প্লাজো, আৰু ইয়াতে চাওক কিমান ধুনীয়া ধুনীয়া মানে প্লাজোৰ কালেকশ্যন আছে। লগতে এইবোৰ চব প্লাজোৱে, আৰু লগতে এইবোৰ ঘৰত মানে গৰমত পিন্ধিবৰ কাৰণে ভাল হয়, আৰু শ্বৰ্ট ফ্ৰক হয়। তো সেইফালে এয়া চাই আছোঁ। আৰু লগতে আৰু এইফালে চবফালে মানে কুৰ্তি, এইবোৰ চব কুৰ্তিৰ কালেকশ্যন হয়। মই আপোনালোকক অলপমান ভালকৈ দেখুৱাই আছোঁ। আৰু এইফালে হৈছে চব বেবীৰ কাপোৰ, সৰু সৰু বাচ্ছাৰ চব কাপোৰ পায় ইয়াতে। দেখিছেনে কিমান কিউট লাগিছে ন? আৰু এইফালে চাওক না, পূৰা একদম চেণ্ডেল শ্বুজৰ কালেকশ্যন দিয়া আছে। তো সৰু বাচ্ছাৰ পৰা ডাঙৰলৈকে পোৱা যায়। আৰু চাওক পূৰা কি ধুনীয়া ধুনীয়া জোতাৰ কালেকশ্যন ন। তাৰপিছত আৰু বহুত কম প্ৰাইচতে মানে পোৱা যায়। আৰু এইফালে চাওক কি ধুনীয়া ধুনীয়া চব, এইবিলাক সৰু বাচ্ছাৰ হয়। আৰু এইফালে চাওক না, পূৰা বেগৰ কালেকশ্যন, কি ধুনীয়া ধুনীয়া বেগ। আৰু এইফালে মানে বহুত কম প্ৰাইচতে ধুনীয়া ধুনীয়া বেগ পোৱা যায়। ধৰক কলেজত যোৱাৰ কাৰণেই হওক, বা ক'ৰবাত ফুৰিব যোৱাৰ কাৰণেই হওক, বা বজাৰ কৰাৰ কাৰণেই হওক, মুঠতে এভৰিথিং। আৰু মানে চবখিনিয়ে ধুনীয়া ধুনীয়া বেগ পোৱা যায়। আৰু দেখিছে কিমান কিউট কিউট বেগ আছে ইয়াতে, বহুত ধুনীয়া। আৰু এইফালে চাওক পূৰা ধুনীয়া ধুনীয়া চেণ্ডেলৰ কালেকশ্যন কম প্ৰাইচতে, 199। আৰু এইফালে 149 আছে। আৰু এইফালে 99 মাত্ৰ 100 টকাত। আৰু এইফালে কি ধুনীয়া ধুনীয়া কেপ, বাপৰে 100 টকাত মাত্ৰ ইয়াতে। আৰু এইফালে চাওক, এইফালে চব মানে সৰু বাচ্ছাই খেলিব পৰা মানে চব খেলনা বস্তু। আৰু ইয়াতে গাড়ী, তাৰপিছত সৰু বেডমিণ্টন, বল চবখিনিয়ে পোৱা যায়। আৰু এইফালে চব মানে ইস্ত্ৰি, প্ৰেছাৰ কুকাৰ, মানে কিটচেনত যিখিনি বস্তু লাগে। আৰু তো আৰু এইফালে চাওক আমি
অলপমান নিজকে দেখুৱাই দিলোঁ আৰু এইফালে চব স্পৰ্টিঙে হয় মানে বহুত কম প্ৰাইচতে পোৱা যায় ললা না নাই বহুত দাম কাপোৰ পচন্দ হ'লেই মানে ভাল নালাগে আৰে कहना क्या चाहते हो তাৰ পৰা ওলাই আহি পেলাই আহিলোঁ খাবৰ কাৰণে আৰু জানেইতো খোৱাটো মেইন মানে তো পেট পূজা নহ'লে কেনেকৈ হ'ব তো এইফালে আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন বিৰিয়ানী তো এইফালে আহি গ'ল এতিয়া পূৰা একদম খাই লওঁ যিহে ভোক লাগছি বাপৰে কি ক'ম আৰু মানে পূৰা একদম জল্দি খাই লওঁ এতিয়া আহোঁতে দেখিলোঁ ৰাস্তাত এটা ভয়ানক এক্সিডেণ্ট চাওকচোন কেনেকুৱা মানে দিনতে কেনেকুৱা হৈ গৈছে এক্সিডেণ্ট মানে গাড়ী খালৰ ভিতৰত সোমাই গৈছে আৰু ভাগ্য ভাল যে মানে কাৰো একো হোৱা নাই আঘাত পাইছে অলপ আৰু সিহঁতক মেডিকেলত ভৰ্তি কৰোৱা হ'ল ইফালে গাড়ীখন উঠাই আছে তো কি কৰিম আৰু সঁচাকৈ চাই পেলাই বহুত বেয়া লাগি গ'ল এনেকুৱা এটা অৱস্থা দেখিলোঁ বহুত বেয়া লাগিলে লগতে আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই লাভ ইউ অল সকলোৱে ভালকৈ থাকক